আনন্দিত। মই ভাবিছিলোঁ যে আমাৰ যিটো মেট্ৰিকৰ ফলাফল হ'ল যে কোকৰাঝাৰ জিলাৰ ভিতৰতে আমি প্ৰথম স্থান অধিকাৰ কৰিছোঁ 93.26%। মোৰ অলপ সন্দেহ হৈছিল যে আমি এই ধাৰাটো অব্যাহত ৰাখিব পাৰিমনে নাই, কিন্তু আজি মই একেবাৰে খুব গৌৰৱৰ সৈতে কৈছোঁ যে এই ধাৰা আমাৰ অব্যাহত আছে 83.20%। গতিকে ইয়াৰ অন্তৰালত প্ৰিন্সিপাল চাহাব আছে, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে, SMDC, বিশেষকৈ SMDCয়ে এইবাৰ আমি এটা নতুন কাম কৰিছোঁ, যিটো নেকি আপোনালোকে জ্ঞাত যে আমি যিখিনি সম্ভাৱ্যপূৰ্ণ ভাল ৰিজাল্ট কৰিব পৰা ষ্টুডেণ্ট আছে তেওঁলোকৰ ঘৰে ঘৰে গৈছিলোঁ আৰু খুব সম্ভৱ এইটোৱেই এটা ভাল এটা ইম্পেক্ট আনিছে ষ্টুডেণ্টৰ ক্ষেত্ৰত, যিটো নেকি চিৰাং ডিষ্ট্ৰিক্টে এটা সময়ত একেবাৰে নিম্ন পৰ্যায়ৰ ৰিজাল্ট হৈছিলে, কিন্তু এইটো ছিষ্টেম তেওঁলোকে এডপ্ট কৰাৰ ফলত তেওঁলোকে এতিয়া ফাৰ্ষ্ট পজিশ্যন পাইছে। এইবাৰো শুনিছোঁ চিৰাং ডিষ্ট্ৰিক্টে ফাৰ্ষ্ট পজিশ্যন পাইছে এইটো হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত। গতিকে আমি খুব সুখী। ইয়াত ৰাইজৰো অৱদান আছে, আমাৰ অভিভাৱকৰ অৱদান আছে, সকলোৰে অৱদান মিলি আজি এইটো ৰিজাল্ট আমি পাইছোঁ। তাৰ কাৰণে আমি খুব আনন্দিত, খুব সুখী। নিশ্চয় ছাত্ৰ ছাত্ৰীসকলক আমি এতিয়াৰে পৰা এই যে বাৰ্তা তেওঁলোকক দিব খুজিছোঁ আৰু দিম, আৰু তেওঁলোকক আগন্তুক দিনত যেন ইয়াতকৈ ভাল ৰিজাল্ট কৰে তাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা আমি কৰিম আৰু তেওঁলোকেও কৰিব। তেওঁলোকক আমি সেইখিনি বুজাই দিয়াৰ চেষ্টা কৰিম। আমাৰ মুঠ পৰীক্ষাৰ্থী আছিল 244 জন টোটাল পৰীক্ষাৰ্থী, পাছ কৰিছে 203 জনে। ফাৰ্ষ্ট ডিভিজন পাইছে 20 জন, ছেকেণ্ড ডিভিজন পাইছে 51 জন আৰু থাৰ্ড ডিভিজন পাইছে 132 জন, 83.2%। জিলাৰ ভিতৰত কোন পজিশ্যন পালে আপোনালোকে? এইটো আমি এতিয়ালৈকে দেখা নাই, এতিয়ালৈকে চোৱা নাই। এইটো চাব লাগিব, অলপ মাত্ৰ ঘোষণা কৰিল না, ষ্টাডি কৰি। ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলক কিবা আহ্বান জনাব নেকি? তেওঁলোকক আহ্বান জনাম, তাৰমানে ভালেই ৰিজাল্ট কৰিছে ছাত্ৰ ছাত্ৰীসকলক আমি লগ পাই মানে শুভেচ্ছা জনাম তেওঁলোকক কি কৰাৰ কাৰণে। নেক্সট উইকত আমি এইটো কৰিম। অলপতে মেট্ৰিক পৰীক্ষাৰ কাৰণে কৰা হৈছিল, এতিয়া হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে আমি কৰিবলৈ যোজা চলাই আছোঁ। নেক্সট উইকত আমি হয়তো কৰিম। এতিয়াতো চবেই ইলেকশ্যন ডিউটিৰ পৰা আহিল, চবেই টায়াৰ্ড হ'ল না, নেক্সট উইকত আমি ইয়াৰ কাৰণে কি ব্যৱস্থা ল'ম আৰু এওঁলোকক কাউন্সেলিং অলপ কৰিম, মানে যিবিলাকে ফাৰ্ষ্ট ডিভিজন পাইছে বিশেষকৈ তেওঁলোকক কোনফালেদি গ'লে কোনটো বিষয় ল'লে মানে উচ্চ শিক্ষাৰ কাৰণে কেনেকুৱা সুবিধা হ'ব নহ'ব এইবিলাক সম্পৰ্কে আমি অলপ আলোচনা কৰিম, তেওঁলোকক বুজাই দিম, কাউন্সেলিং কৰিম।